নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি গৈ আছোঁগৈ ঘৰলৈকে, যিহেতু পূজাৰ বতৰ, পূজাৰ যিহেতু ছুটি আছে, সেইকাৰণে আমি ঘৰলৈকে ওলাইছোঁ। মোৰ লগত আছে আমাৰ শুভাং চেত্ৰী মহোদয়। এয়া তেওঁ গাড়ী চলাই আছে, তেখেতে হৈছে নেক্সনৰ অ'নাৰ এই গাড়ীখনৰ। তেখেতে যিহেতু গাড়ীখন নতুনকৈ লৈছে, আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'ৰ জৰিয়তে গম পাইছে। চাপৰ আমি অলপ সময়ৰ পিছতে পাম। বিলাচীপাৰা পাৰ হ'লোঁ, হয় বিলাচীপাৰা পাৰ হ'লোঁ। বন্ধুসকলে এয়া চাওক, আপোনালোকে আগত দেখা পাইছে পাহাৰ। বিলাচীপাৰা পাৰ হোৱাৰ পিছতে আপোনালোকে এই পাহাৰখন দেখা পাব। আমি প্ৰায় 2টামান বজাত গৌৰীপুৰৰ পৰা ওলাই আহিলোঁ। যিহেতু পূজাৰ বতৰ, পূজাৰ বন্ধ আছে, সেইটো আমি নিজৰ পাৰ্চনেল গাড়ীত গৈছোঁ। আৰু যিজন তেখেতে নতুনকৈ গাড়ী লৈছে আৰু তেওঁ ড্ৰাইভ কৰিব পৰা হৈছেগৈ। তেওঁ এতিয়া ড্ৰাইভ কৰি আছে। এয়া চাওক, একেবাৰে পাৰফেক্ট বুলি ক'ব নোৱাৰি, কিন্তু তেওঁ এতিয়া চলাব পৰা হৈছে, হাইৱেত চলাব পৰা হৈছে। আৰু এয়া চাওক আপোনালোকে ইয়াৰ চাৰিওফালৰ পৰিৱেশ চাওক। ইয়াতে মানুহে নদী নহয় আচলতে, এয়া হৈছে বিল। ইয়াতে মানুহে মাছ ধৰে। আৰু আপোনালোকে নিশ্চয় জানে ইয়াতে ইলিচ মাছ পোৱা যায় ধুবুৰীত। ইলিচ মাছ আপোনালোকে এই বিলত নাপায়, আপোনালোকে সেই ব্ৰহ্মপুত্ৰ নদীত ইলিচ মাছ পোৱা যাব। আৰু বাংলাদেশত বিশেষকৈ ইলিচ মাছ বহুত ওলায়, আৰু ধুবুৰীতো ইয়াতো পোৱা যায় ইলিচ মাছ। এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে পাহাৰ, এয়া চাৰিওফালে পাহাৰ। আৰু এইফালে আছে ট্ৰেইনৰ চিৰি। এয়া ধুবুৰী জিলাৰ পাহাৰ। আচলতে ধুবুৰী জিলাখন এটা সময়ত গোৱালপাৰা জিলাৰে অন্তৰ্গত আছিল। এটা সময়ত অবিভক্ত গোৱালপাৰা জিলা আছিল, আনডিভাইডেড গোৱালপাৰা। আৰু সেই আনডিভাইডেড গোৱালপাৰাত বৰ্তমানৰ 6খন জিলা অন্তৰ্ভুক্ত হৈ আছিল: ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, তাৰপিছত দক্ষিণ শালমৰা, মানকাচৰ, আৰু বৰ্তমানৰ গোৱালপাৰা জিলা, আৰু চিৰাং নে বাক্সা কোনোবা এখন জিলা আছিল। আমি গৌৰীপুৰৰ পৰা ওলাই আহিলোঁ প্ৰায় 2টামান বজাত। যিহেতু পূজাৰ বতৰ, পূজাৰ বন্ধ আছে, সেইকাৰণে আমি নিজৰ গাড়ীত, যিটো শুভাং চেত্ৰী ছাৰৰ গাড়ীত আমি ঘৰলৈ গৈ আছোঁ। আৰু এই মুহূৰ্তত গৌৰীপুৰৰ শব্দটো অহাৰ লগে লগে এটি গীত মনলৈ পৰিছে, আৰু সেই গীতটি ভূপেন হাজৰিকাই গাইছিল। ভূপেন হাজৰিকাৰ এটি গীত আছিল, সেই গীতটো হৈছে গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ, হাতীও ধৰিলোঁ তাইকো মুহিলোঁ সাঁতুৰি গদাধৰ নৈ। আৰু ভূপেন হাজৰিকাই এটা সময়ত গৌৰীপুৰলৈ তেওঁ খুব অহা যোৱা কৰিছিল, আৰু তেওঁৰ প্ৰতিভা বৰুৱা পাণ্ডেৰ পৰিয়ালৰ সৈতে খুব আত্মীয় সম্পৰ্ক আছিল। আৰু তেখেতে সৰু কালছোৱাত ধুবুৰী ধুবুৰীতে তেওঁ পঢ়া শুনা কৰিছিল সৰু কালছোৱাত। আৰু যিটো ধুবুৰী বইজ গভ স্কুল নে কোনোবা এখন স্কুল আছে, সেই স্কুলতে তেওঁ সৰু কালছোৱাত পঢ়া শুনা কৰিছিল। ধুবুৰী জিলাৰ পাহাৰ। আৰু আচলতে এই পাহাৰবোৰ দেখিয়ে হয়তো ভূপেন হাজৰিকাই ইয়াত খুব তেওঁ অহা যোৱা কৰিছিল। গৌৰীপুৰীয়া গাভৰুৰ প্ৰেমত পৰিছিল তেওঁ, সেইকাৰণে তেওঁ গৌৰীপুৰীয়া এটি গীত গাই গৈছিল। এইটো ৰাস্তা চাওক, এইটো ৰাস্তা হৈছে দিপলাই বিল যোৱা ৰাস্তা। এইফালেদি দিপলাই বিল যাব পাৰি, যিটো কোকৰাঝাৰ জিলাত অৱস্থিত। বন্ধুসকলে এয়া চাওক, এয়া চৰকাৰী আদৰ্শ মহিলা মহাবিদ্যালয় বিলাচীপাৰা। 2023 চনত প্ৰতিষ্ঠা কৰা হৈছে। খুব শেহতীয়াভাৱে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে বিলাচীপাৰাত। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'ৰ সৈতে শেষলৈকে সংযুক্ত হৈ থাকিব, যিহেতু মই আজি গৌৰীপুৰৰ পৰা দেৰগাঁৱলৈকে গৈ আছোঁ। আৰু আপোনালোকক ৰাস্তাৰ যিবোৰ ভাল লগা দৃশ্যাংশবোৰ, সেই দৃশ্যাংশবোৰ আপোনালোকক দেখাই যাম। এয়া হৈছে খুব ভাল লগা এটা পৰিৱেশ, চাৰিওফালে কেৱল গছ গছনি।
খুব ভাল লাগে। এইটো ৰাস্তাত আমি বহুতবাৰ এতিয়ালৈকে অহা যোৱা কৰিলোঁ আৰু এইটো ৰাস্তাত যেতিয়া পাৰ হোৱা যায় সেইটো সময়ত খুব ভাল লাগে। এয়া চাওক বন্ধুসকল, কিমান সময়ত পাওঁ আমি ক'ব নোৱাৰোঁ। প্ৰথমতে মই তেজপুৰত সোমাব লাগিব, তেজপুৰলৈকে যাব লাগিব। তেজপুৰত ৰাতি থাকিম আৰু কাইলৈ ৰাতিপুৱা তেজপুৰৰ পৰা পুনৰ ঘৰলৈকে যাত্ৰা কৰিম। তেজপুৰত হয়তো আজি ৰাতি 12টা বাজিব। 12টামান বজাত হয়তো আমি তেজপুৰত উপস্থিত হ'মগৈ মিছামাৰী। আৰু আপোনালোকে জানে মিছামাৰীত এটা আৰ্মিৰ ডাঙৰ কেম্প আছে ন? হয়, অসমৰ ডাঙৰ এটা আৰ্মি কেম্প। আপোনালোকক সেয়া যদি পাৰোঁ নিশ্চয় আপোনালোকক দেখুৱাম, যদি দেখুৱাব পাৰোঁ। ভিতৰতো দেখুৱাব নোৱাৰিম, বাহিৰৰ পৰা আপোনালোকক যদি পৰা যায় তেন্তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে ইটা ভাটা। এয়া গৌৰীপুৰতো খুব দেখিবলৈ পোৱা যায় আৰু ধুবুৰীত বহুত আছে ইটা ভাটা, আপোনালোকে দেখিবলৈ পাব ধুবুৰীত যদি আহে। আৰু এই ইটা ভাটাবোৰ মানে গৌৰীপুৰত বেছি হোৱাৰ ফলত হয়তো মানে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে, বৰষুণৰ পৰিমাণ কমি গৈছে, বৰষুণ আজিকালি প্ৰায় নহাই হৈছে। বেলেগ জেগাত বৰষুণবোৰ দি থাকে যদিও গৌৰীপুৰত আজিকালি বৰষুণ দেখিবলৈ পোৱা নাযায়। এয়া হৈছে, ইয়াৰ পৰা হয়তো জাপি বনাব পাৰি, জাপি। আপোনালোকক এটা কথা আৰু জনাব বিচাৰিছোঁ, এই ৰাস্তাটো ডাঙৰ হ'ব আৰু ৰাস্তাবোৰৰ যিটো কাষৰ গছ গছনি সেইবোৰ কাটি থকা হৈছে। ৰাস্তা হয়তো 4 লেন হ'ব, এতিয়ালৈকে ক'ব পৰা নাই কি ৰাস্তা হয়, কিন্তু ৰাস্তা কিন্তু বহল হ'ব। এইটো গৌৰীপুৰৰ পৰা ধুবুৰীৰ পৰা অহা যিটো বঙাইগাঁওলৈকে অহা ৰাস্তা। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক ৰাস্তাত কিমান জাম। যিহেতু পূজাৰ বতৰ, গাড়ীবোৰ খুব অহা যোৱা হৈ আছে, মানুহবোৰে ঘৰলৈকে গৈ আছে। যিহেতু পূজাৰ বন্ধ, স্কুলবোৰৰ হয়তো কালিৰ পৰা বন্ধ হ'ব, তথাপি মানুহবোৰৰ জাম চাওক, মানুহবোৰ ঘৰলৈকে গৈ আছে। সকলোৰে শাৰদীয় দুৰ্গোৎসৱ উপভোগ কৰাৰ প্ৰতি উৎসাহ উদ্দীপনা। বন্ধুসকল আপোনালোকে ধুবুৰীত আহিলে কেৱল ট'টো দেখা পাব। এয়া চাওক, আচলতে হাইৱেত ট'টোবোৰ চলিবলৈ দিব নালাগে, লগতে ট'টোবোৰৰ সংখ্যা আচলতে কমাব লাগে। গৌৰীপুৰত আপোনালোকে যদি গৌৰীপুৰত যদি যায়, গৌৰীপুৰত যদি দেখে যে ট'টোৰ সংখ্যা বহুত, ৰাস্তাত পাৰ হ'বই নোৱাৰি। আৰু কেতিয়াবা ট'টোবোৰ একদম মানে আপুনি ৰাস্তাৰে খোজকাঢ়ি গৈ থাকিব, তাৰ আপোনাৰ আগতে ওলাই দিব মানে ট'টোবোৰ, তেনেকুৱা। তো বহুত দিগদাৰ হয় ট'টোবোৰৰ কাৰণে। আৰু গৌৰীপুৰ যিটো মেইন মাৰ্কেট, সেই মাৰ্কেটত ট'টোবোৰৰ কাৰণে মানা কৰাৰ পিছতো তেওঁলোকে বাৰে বাৰে সোমাই থাকে। এয়া হৈছে চাপৰ, ওখ নহয় আচলতে চাপৰ। আমি চাপৰত পালোহি, যিটো ধুবুৰীত অন্তৰ্গত। এয়া হৈছে চাপৰ। এতিয়া হয়তো আমাৰ ব্লগ চাই থকা কিছুমান ছাত্ৰ ছাত্ৰীও আছে, হায়াৰ ছেকেণ্ডেৰী হওক বা ক্লাছ 9-10, তেওঁলোকৰ সমাৰ্থক শব্দ বা বিপৰীত শব্দ আহে। এতিয়া চাওক, এইটো হৈছে চাপৰ। চাপৰ বিপৰীত কি হ'ব? ওখ। জিয়াদা চলাও জিয়াদা কামাও, এয়াই হৈছে ট'টোৰ মটো। জিয়াদা চলাও জিয়াদা কামাও, সেইকাৰণে ট'টোবোৰৰ সংখ্যা বেছি। জিয়াদা চলাও জিয়াদা কামাও। গুৱাহাটী কোকৰাঝাৰ এইটো ৰাস্তাত যাব পাৰি, লেফ্ট ল'ব লাগিব এইফালৰ পৰা। আৰু আপোনালোকে আগত দেখিবলৈ পাইছে পাতালপুৰ সিদ্ধ যোগাশ্ৰম। ইয়াতে হয়তো আগতে আশ্ৰম আছিল আৰু তেতিয়াৰ পৰাই হয়তো এয়া চাওক বন্ধুসকল, কহুৱা বন মোৰ অসন্ত মন। এয়া বন্ধুসকল, আপোনালোকে চাপৰ পাৰ হোৱাৰ পিছতে এই জেগাখন দেখা পাব। আৰু এয়া চাওক, ধাননি পথাৰ
অসমীয়া মানুহৰ অতীতৰে পৰা ধাননি পথাৰ থাকেই সকলোৰে। ধাননি পথাৰ দেখিলে আচলতে ঘৰলৈ মনত পৰি যায়। মানুহ যিমানে চহৰমুখী হৈছে, যিমানে মানুহ টাউনমুখী হৈছে, সিমানে ধাননি পথাৰ কমি গৈ আছে। পথাৰ আমি সদায় কৈ থাকোঁ অসমীয়া মানুহ যে আমাৰ পথাৰ আমাৰ বজাৰ বুলি, কিন্তু আজিকালি কি হৈছে, অসমীয়া মানুহে প্ৰায় খেতি বাতি কৰিবলৈ এৰি দিছে। অলপ টকা পইচা হাতলৈ অহাৰ পিছত বা চাকৰি পোৱাৰ পিছতে মানুহে খেতি বাতি কৰিবলৈ এৰি দিয়ে। কিন্তু আমি সকলোৱে আন্দোলনৰ সময়ত বা আমি সকলোৱে শ্লোগান দিওঁ যে আমাৰ পথাৰ আমাৰ বজাৰ বুলি। গতিকে সেই আমাৰ পথাৰ আমাৰ বজাৰ বুলি আমি শ্লোগান দিলেই নহ'ব, আমি সেয়া ধৰি ৰাখিবও পাৰিব লাগিব, নহ'লে আমি বহিৰাগত মানুহে সুবিধা পাব। গতিকে সেইটোৰ পৰা আমি আমাৰ অসমখনক বচাবৰ কাৰণে আমি যিবোৰ খেতি বাতি, সেই পুৰণি পৰম্পৰা, সেইবোৰ আমি ধৰি ৰাখিব লাগিব। নহ'লে এটা সময়ত আমাৰ অসমখন, আমাৰ সোণৰ অসমখন বহিৰাগতৰ হাতলৈ যাব। এয়া চাওক বন্ধুসকল, ৰাস্তাৰ দুয়ো কাষে আপোনালোকে ধাননি পথাৰ দেখিবলৈ পাইছে আৰু লগতে বগৰী গছ দেখিবলৈ পাইছে আপোনালোকে ভিডিঅ'ত, আৰু আগতো আপোনালোকে দেখিবলৈ পাইছে সেই দূৰত পাহাৰ। আমি সেই পাহাৰৰ মাজেদি যাম। গাড়ীখনৰ পিছত আছে হনুমন্তই পাহাৰ দাঙি লৈ গৈ আছে গাড়ীৰ পিছত। তেওঁ পাহাৰ দাঙি লৈ গৈ আছে আৰু আমি ইয়াতে দেখিবলৈ পাইছোঁ পাহাৰ। হনুমন্তই আমি দেখি থকা পাহাৰখন দাঙি লৈ নাযায়তো। যদি হনুমন্তে আমি দেখি থকা পাহাৰখন দাঙি নিব পৰা হ'লে আমাৰ ঘৰলৈকে লৈ গ'লো হয়, দেৰগাঁৱলৈকে। অৱশেষত আমি পাহাৰত ওচৰত পালোহি। সেয়া চাওক কি ধুনীয়া, কি সৌন্দৰ্য, প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য আপোনালোকে উপভোগ কৰক। এয়া চাওক প্ৰকৃতিৰ কি অতুলনীয় সৃষ্টি চাওক। আৰু এয়া চাওক ৰাস্তাত বহুত জাম, আগত ট্ৰাক গৈ আছে, লগতে পিছত বাছ। আৰু এইটো ৰাস্তাত ক্ৰছ কৰা বহুত দিগদাৰ, যিহেতু সৰু ৰাস্তা, লগতে পাহাৰ আছে, একা বেকা ৰাস্তা, আৰু আগফালেদিও যিহেতু গাড়ীবোৰ আহি থাকে, সেইটো কাৰণে ক্ৰছ কৰা বহুত দিগদাৰ। বঙাইগাঁৱত পামহি আৰু বেছি দূৰ নাই, খুব কম সময়ৰ ভিতৰতে আমি বঙাইগাঁৱত পামগৈ। লগতে আছে আমাৰ এইফালে একচনৰ পাহাৰ। তেজপুৰলৈকে কিমান সময় লাগে? হৰিপুৰৰ পৰা 8 ঘণ্টা লাগিব। ইয়াৰ পৰা হয়তো আৰু আমি অলপ দূৰ যোৱাৰ পিছত 4 ঘণ্টামান যোৱাৰ পিছত আমি তাতে ক'ৰবাত হোটেলত সোমাই ভাত খাই লওঁ। পূজাত ক'ত যাব? পূজাত ঘৰত গাঁৱত ফুৰিম আৰু এলেকাত মিছামাৰীত ফুৰিম। বহুত পূজা হয় তাতে, ভাল পূজা চাব পাৰিম। আৰু তেজপুৰত যাম, ঢেকীয়াজুলি যাম, তাতকৈ দূৰত যাব নোৱাৰি, দেৰি হয়। চাওঁ ক'ত যাব পাৰিম। আৰু এটা আছে জেগা পূজাটো চোৱা ভাল, সেইটো হ'ল লখৰা বুলি কয়, বালিপাৰা পাৰ হৈ পেলাই। এয়া চাওক বন্ধুসকল, এয়া হৈছে চাপৰি। এয়া চাওক বন্ধুসকল, বঙাইগাঁও 16 কিলোমিটাৰ আছে, ৰঙিয়া 139। এয়া হৈছে বঙাইগাঁও যাব পাৰি এইটো ৰাস্তাত। আৰু এয়া হয়তো নৰনাৰায়ণ বা চিলাৰায়ৰ প্ৰতিমূৰ্তি হ'ব। এইফালে আছে কুঁহিয়াৰ খেতি, কুঁহিয়াৰ আপোনালোকে আগত দেখিবলৈ পাইছে ফ্লাইঅভাৰ। আৰু টুলুঙীয়া পাইছোঁহি আমি। আৰু এইফালেদি যদি আমি ৰাইট টাৰ্ণ লওঁ তেন্তে আমি গুৱাহাটী যাব পাৰিম বা গোৱালপাৰা। আৰু যদি আমি লেফ্ট টাৰ্ণ লওঁ তেন্তে আমি তেজপুৰ, নলবাৰী, বৰপেটা হৈ যাব পৰা যায়। আমি যিহেতু তেজপুৰ যাম, নলবাৰী, বৰপেটা হৈ, আমি গতিকে লেফ্ট টাৰ্ণ লৈছোঁ। আৰু এই ফ্লাইঅভাৰটো নিৰ্মাণ কৰা বৰ বেছি দিন হোৱা নাই, শেহতীয়াভাৱে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে।
পৰা 23 কিলোমিটাৰ, বৰপেটা ৰোড 52 কিলোমিটাৰ, গুৱাহাটী 176। এইফালেদি গুৱাহাটী যাব পৰা যায়। পণ্ডিত দীনদয়াল উপাধ্যায়, এইটো বিলাচীপাৰা ন? নহয়, টুলুঙীয়াই। ইয়াতে আছে পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়, এইটো টুলুঙীয়াত অৱস্থিত। আপোনাৰ ফাষ্টেগটো লগোৱা নাই? ফাষ্টেগটো লগাই ল'ব টোল গেটৰ আগত। টোল গেটৰ নাম্বাৰটো দিব লাগিব চাগে। অঁ, নাম্বাৰ দিবলগীয়া হ'ব। নাম্বাৰটো নাই দিয়া নেকি আপোনাক? নাম্বাৰ নাই দিয়া? এনে নাম্বাৰ প্লেটটো নাই দিয়া, কিন্তু নাম্বাৰটো দিয়া নাই, নাম্বাৰটো চাব লাগিব। আৰ্মি গাড়ী, তেওঁলোকৰ যিহেতু পূজাৰ সময়তো তেওঁলোকৰ ভেকেশ্যন নাই, যিহেতু পূজাৰ বন্ধও নাই। এয়া চব বন্ধুসকল, কিমান তেওঁলোকৰ কষ্ট হয়। তেওঁলোকক আমি চেলুট জনাবই লাগিব, যিহেতু তেওঁলোকে পূজাৰ সময়তো বন্ধ বা ছুটি নলৈ তেওঁলোকে সমাজৰ বা দেশৰ সেৱাৰ কাম কৰি আছে। নতুন গাড়ীত ফাষ্টেগ লগাবৰ কাৰণে আমি ইয়াতে অলপ সময় ৰখি দিছোঁ। আৰু যিহেতু ফাষ্টেগ লগাবলগীয়া হয়, আৰু সেই ফাষ্টেগটো লগালে 50% ডিছকাউণ্ট হয়, গতিকে আমি ইয়াতে অলপ ৰখি লৈছোঁ। অলপ সময় লাগিব, বেছি সময় নালাগে। আৰু ফাষ্টেগত হয়তো 600-500 ল'ব। এয়া চাওক, আমাৰ চেত্ৰী ছাৰে ফাষ্টেগ লগাবৰ কাৰণে তেওঁ কথা পাতি আছে। আমি বহুত দূৰ পালোহি। এতিয়া আমি ভাত খাবৰ কাৰণে ইয়াতে ৰখি দিছোঁ, যিটো বিজুলী ধাবা বুলি কয়, আৰু এয়া চিপাঝাৰত অৱস্থিত। খুব ৰাতি হ'ল, এতিয়া সময় হৈছে 10:20। আমি অলপ পিছতে আমি মিছামাৰীত পামগৈ, আৰু হয়তো 10 মিনিট সময় লাগিব। বন্ধুসকল, এয়া হৈছে মিছামাৰী আৰ্মি কেম্প, খুব ডাঙৰ। মিছামাৰী আৰ্মি কেম্পৰ এলেকা বহুত ডাঙৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটো হৈছে বাউণ্ডাৰী, ভিতৰৰ ফালে আছে। ৰাতি ভালকৈ দেখা পোৱা নাযায়। মিছামাৰী কলেজ অলপ পাৰ হোৱাৰ পিছতে উপস্থিত হ'মগৈ, তাতে ৰাতি থাকিম চেত্ৰী ছাৰৰ ঘৰত, আৰু কাইলৈ পুনৰ ৰাতিপুৱা ঘৰলৈ যাত্ৰা কৰিম। এইটো কি জেগা বুলি কয় মিছামাৰী, আপোনালোকৰ জেগাটোৰ নাম? এতিয়া পাম গৰুবন্ধা। গৰুবন্ধা এইটো আছে, এইটো যিটো প্ৰেজেণ্ট বুলি আছোঁ, এইটো ধানমাৰা। তাৰপিছত গৰুবন্ধা, তাৰপিছত ঢেকী পেলোৱা। এয়া বন্ধুসকল, এয়া হৈছে গৰুবন্ধা। ইয়াতে হয়তো গৰু বান্ধিছিল আগত, সেইটো কাৰণে হয়তো এই জেগাখনৰ নাম গৰুবন্ধা হ'ল। একজেক্টলি ক'ব নোৱাৰোঁ, তেনেকুৱা অনুমান কৰিছোঁ। তাৰপিছতে আমি ঢেকী পেলোৱা পাম, তাতে হয়তো ঢেকী পেলাইছিল কিবা কিবি, তেনেকুৱা কিবা হ'ব পাৰে। ঢেকী পেলোৱা, যিটো অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংগ, ঢেকী। কিন্তু বৰ্তমান সময়ত ঢেকী দেখিবলৈকে নোপোৱা হ'ল। আমাৰ অসমীয়া সমাজৰ পৰা প্ৰায় বিলুপ্ত প্ৰায় হৈছে। আজিকালি গাঁওসমূহতো ঢেকী দেখিবলৈ নোপোৱা হ'ল। আজিৰ পৰা 5-10 বছৰ আগত গাঁওবোৰতো দেখিবলৈ পোৱা গৈছিল। ক'ৰবাত কাৎচিত কোনোবা এঘৰ দুঘৰতহে ঢেকী দেখিবলৈ পোৱা যায়। গৰুবন্ধা বজাৰ। বজাৰ বহুত ডাঙৰ বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে। এইটো হৈছে মিছামাৰী কলেজ। ইয়াতে চেত্ৰী ছাৰে প্ৰায় 4-5 বছৰ তেখেতে ইয়াতে শিক্ষকতা কৰিছিল। লগতে আপোনালোকে মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে এনেকৈ ভিডিঅ' লৈ আহিম। বন্ধুসকল, আচলতে মই ড্ৰাইভ কৰি আছিলোঁ, সেইকাৰণে আপোনালোকক ভিডিঅ' বৰ বেছি দেখুৱাব নোৱাৰিলোঁ। যিহেতু ড্ৰাইভ কৰি আছিলোঁ, ড্ৰাইভ কৰি থকা সময়ত ভিডিঅ' কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ।
তাৰ বাবে মই বহুত আপোনালোকৰ ওচৰত দুখিত। বন্ধুসকল, আমি ফাইনেলি পালোহি। ফাইনেলি আমি পালোহি মিছামাৰী যিটো ঢেঁকী পেলোৱা। ঢেঁকী পেলাব পাৰোঁ নে নোৱাৰোঁ নাজানো। আজি ইয়াতে ৰাতি নিশাটি কটাম, তাৰপিছত পুনৰ কাইলৈ ৰাতিপুৱা ঘৰলৈ যাত্ৰা কৰিম। ইমান বন্ধুসকল, পুনৰ এতিয়া সময় বাজিছে 7:30। তেজপুৰৰ পৰা অৰ্থাৎ মিছামাৰীৰ পৰা ওলাই আহিলোঁ। ঘৰলৈকে পুনৰ আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। দিনৰ হয়তো 11টামান বজাত ঘৰত পামগৈ। আমি ঢেঁকী পেলোৱাৰ পৰা ওলাই আহিলোঁ। ঢেঁকী পেলাব নোৱাৰিলোঁ, ইয়াতো গৰু বান্ধিব নোৱাৰিম নিশ্চয়। এইটো হৈছে মিছামাৰী হায়াৰ ছেকেণ্ডেৰী। ইয়াতে আমাৰ সুমাং চেত্ৰী ছাৰে পঢ়া শুনা কৰিছিল। লাহে লাহে পানী চিটি কৰি পৰি যাব, লাহে লাহে চব যাওক না, নহ'লে চব লেতেৰা কৰি দিব আপুনি। ইয়াতে কি কি মানুহ আছে মিছামাৰীত? সব মিক্স মিনি আসাম দেখিব পাৰে। মিনি আসাম, বড়ো আছে, নেপালী, গোৰ্খা আছে, জেনেৰেল কাষ্টৰ মানুহ আছে, আদিবাসী আছে, চাহ জনগোষ্ঠী, জেনেৰেল কাষ্ট আৰু মানে অসমীয়া ভাষী আৰু অসমীয়া ভাষী জেনেৰেল কাষ্ট। আপোনালোকে গম পাইছে মিছামাৰীত জাতি জনগোষ্ঠী আছে। ইয়াতে অসমীয়া ভাষী আছে, বেংগলী আছে, বড়ো আছে, নেপালী গোৰ্খা কমিউনিটি আছে, আদিবাসী আছে, হয়তো চাহ জনগোষ্ঠী হ'ব। এইটোৱে আৰ্মি কেম্প ন? বন্ধুসকল, এয়া হৈছে মিছামাৰী আৰ্মি কেম্প। বহুত ডাঙৰ এৰিয়া, বহুত ডাঙৰ এলেকা, বহুত ডাঙৰ। এয়া আৰ্মিৰ গাড়ী ন? আৰু এইটো চাওক বন্ধুসকল, এয়া হৈছে মিছামাৰী আৰ্মি কেম্প। এয়া আৰ্মিৰ গাড়ী। লগত আছে আমাৰ এইফালে সুমাং চেত্ৰী মহোদয়। তেখেত গাড়ী চলাব পৰা হৈছে বুলি এতিয়ালৈকে ক'ব নোৱাৰোঁ, যিহেতু অলপ আগত তেওঁ বেক কৰোঁতে সেইফালে তেওঁলোকৰ তামোল গছত লগাই দিছে, লগতে বাঁহ পুতি থোৱা আছিল তাতো লগাই দিছে। গতিকে তেওঁক এটাই কথা ক'ব বিচাৰিম, পূজাৰ সময়ত তেওঁ যাতে সাৱধানে চলাওক, যাতে ভালকৈ চাই চিতি যাতে গাড়ী চলায়। যিহেতু পূজাৰ সময়ত বহুত মানুহৰ উৎপাত হয়। তেওঁৰ নতুনকৈ গাড়ী লৈছে, তেওঁৰো চলাবলৈ মন যাব, ক'ৰবাত ফুৰাৰ মন যাব। তেওঁৰ মামা মামী, পেহা পেহী, ভিনী, তাৰপিছত তেনেকৈ বহুত সম্পৰ্কীয় মানুহ থাকে। গতিকে তেওঁলোকৰ ঘৰলৈ যোৱাৰ ইচ্ছা থাকিব। গতিকে তেওঁ য'তে নাযাওক কিয় যাতে সাৱধানে চলায়। অলপ ক'ব খুজিছোঁ যে আপোনালোকে চাই থাকিব, তেওঁৰ এই ইউটিউব চেনেললৈ মৰম কৰিব, ছাবস্ক্ৰাইব কৰিব। তেওঁ ভাল ভাল ভিডিঅ' দি থাকিব আপোনালোকৰ বাবে, গতিকে অলপ এনজয় কৰিব, সেইটোকে ক'ব খোজোঁ আৰু। থেংক ইউ। এতিয়া নিজৰ এলেকাত আপুনি গাড়ী চলাব হয়, কিন্তু ঘোঁৰা দৌৰ নিদিব কিন্তু দেই। গেম বুলি নাভাবিব নেকি? গেম বুলি নাভাবিব যে আপুনি কিবা এটা হৈ যাব, এক্সিডেণ্ট হৈ যাব, আকৌ ভাল হৈ যাব, তেনেকুৱা নহয়। গতিকে ৰিয়েল আৰু যি গেম সেই দুটাৰ মাজত পাৰ্থক্য আছে, সেইটো যাতে মনত থাকে। ইয়াতে আছে বন্ধুসকল, যিহেতু চাহ জনগোষ্ঠীৰ লোক আছে ইয়াতে। এইফালে আপোনালোকে চাহ বাগান দেখা পাইছে। জুবিন গাৰ্গৰ যি চিকাৰ চিনেমাখন, সেই চিনেমাত চাহ জনগোষ্ঠীৰ এটা সামাজিক ছবি তাতে প্ৰতিফলিত কৰা হৈছে। আৰু তাতে চাহ বাগিচাৰ জীৱনৰ কিছুমান দৃশ্যাংশত তেওঁ তাতে আনিবলৈ চেষ্টা কৰিছে। তাতে আমি দেখিবলৈ পাওঁ যে ভিডিঅ'ত জুবিন গাৰ্গে তেওঁ আদিবাসী অৰ্থাৎ চাহ জনগোষ্ঠীৰ ভাষাটো তেওঁ কথা বতৰা পাতে। আৰু তাৰপিছত তেওঁ লণ্ডনলৈ গুচি যায়, আৰু লণ্ডনত গৈ তেওঁ যিসকল তেওঁৰ প্ৰেমিকাৰ হত্যাকাৰী আছিল, সেই হত্যাকাৰীসকলক তেওঁ হত্যা কৰি তেওঁ পুনৰ অসমলৈ উভতি আহে। চিনেমাখন চাই ভালেই লাগিল, আৰু অসমীয়া চিনেমা হিচাপত ভাল। আৰু যিহেতু তেখেতে সেই চিকাৰ ছবিখন বহুত টকা খৰচ কৰি তেওঁ চিনেমাখন নিৰ্মাণ কৰিছে,
আৰু চিনেমাখন শ্বুটিং কৰিবৰ কাৰণে লণ্ডনৰ বহুত ব্যক্তি তেওঁ আনিবলগীয়া হৈছে, গতিকে সেই ক্ষেত্ৰত তেখেতে বহুত খৰচ কৰিছে। অভিনয় কৰিবৰ কাৰণে বহুত মানুহৰ প্ৰয়োজন হৈছে আৰু সেইখিনি প্ৰায় তেওঁ লণ্ডনৰ ব্যক্তিৰ দ্বাৰা কৰা হৈছে আৰু সেই ক্ষেত্ৰত তেওঁ বহুত খৰচ কৰিছে। আৰু যিহেতু তেওঁ লণ্ডনত সেই ফিল্মখন বা চিনেমাখন তেওঁ শ্বুটিং কৰিছে, গতিকে তাত বহুত খৰচ কৰিবলগীয়া হৈছে। তেখেতৰ সেই চিনেমাখন চাই ভালেই লাগিল আৰু এক্টৰ হিচাপত তেওঁক বৰ বেছি ভাল লগা নাই আৰু সেয়া সকলো দৰ্শকেই কৈছে। আৰু তেখেতক গায়ক হিচাপে ভাল লাগে, এজন কণ্ঠশিল্পী হিচাপে, আৰু তেখেত অসমৰ ক্ষেত্ৰতো তেওঁ জিলিকি আছে, লগতে তেওঁ ভাৰতবৰ্ষতো জিলিকি আছে আৰু সেয়া যাতে ভৱিষ্যতলৈ অনাগত দিনতো জিলিকি থাকক সেয়াই কামনা কৰোঁ। আৰু সেই চিনেমাখনত তেওঁৰ অবিহনে বা তেওঁৰ বাহিৰে যদি বেলেগ কোনোবা ব্যক্তিক এক্টৰ হিচাপত যদি দিয়া হ'লে তেন্তে চিনেমাখন হয়তো চাই বহুত আমোদজনক বা বহুত ভাল লাগিলে হয়। গতিকে এক্টৰ হিচাপত বৰ বেছি তেওঁক ভাল লগা নাই, সেয়া মই কোৱা কথা নহয়, সেয়া প্ৰায় দৰ্শকেই কৈছে। চল চম্পা চল, সেইটোতো আদিবাসী গান। চল চম্পা চল, পেডল পেডল এক নম্বৰ বাগানে পাতা তোলা কাম ৰে, বাবু সাহাব দেখিলে ঘূৰাই দিব পাতলে, লৈ যাব তোকে মোৰ গাঁও। এতিয়া বন্ধুসকল, চেত্ৰী ছাৰে মোক ঠেলামৰালৈকে তেওঁ থ'বলৈ আহিলে তেওঁৰ নিজস্ব গাড়ীত। তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ, থেংক ইউ। ইমান দূৰলৈকে তেওঁ মোক থ'বলৈ অহাৰ কাৰণে। বন্ধুসকল, এয়া হৈছে ঠেলামৰা। ইয়াৰ পৰা মই বাছত গুচি যাম দেৰগাঁৱলৈকে। বাছ এতিয়া পাম নে নাপাওঁ নাজানো, কিন্তু পোৱা যাব চাগে, অলপ সময় ৰখিবলগীয়া হ'বও পাৰে। ঠেলামৰাৰ মেইন চেণ্টাৰ আৰু এয়া হৈছে হাইৱে। ইয়াতে অলপ ৰখি লৈছোঁ, বাছৰ কাৰণে অপেক্ষা কৰিছোঁ। বাছ ট্ৰেভেলাৰ গোটেই পৰা তাতে গুচি যাম আৰু। অলপ সময় ৰখাৰ পিছতে মেজিক এখন পালোঁ। এই মেজিকতেই মই মিছন চাৰিআলিলৈকে যাম আৰু তাৰ পৰাই মই পুনৰ আকৌ বাছ বা ট্ৰেভেলাৰ যিকোনো এখন গাড়ীত দেৰগাঁৱলৈকে যাম। এয়া হৈছে মিছন চাৰিআলি। ইয়াতে অলপ সময় ৰখিব লাগিব, গাড়ী অলপ আগত আছে, গাড়ী আহি আছে আৰু গাড়ীত উঠাৰ পিছতে পুনৰ দেৰগাঁৱলৈকে যাত্ৰা কৰিম। আমি যোৰহাট আই বিদ্যালয়তে যাম।